নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল আৱাৰ কুকিং ক্লাছলৈ। আজি আমি মাছৰ আঞ্জা বনাম। এতিয়া মই পাত তুলিবৰ কাৰণে আহিলোঁ। এইটো পাত আমি মাছৰ লগত বনাম আজি। এইটো চাওক আপোনালোকে, পাত এইটো পাত হয়, বহুত ধুনীয়া গোন্ধায়। আপোনালোকে চাওক, এইটো পাত মাছৰ লগত বনাম, বিলাহী মাছ আৰু আলুৰ লগত। আলু বইল কৰিম, এনেকৈ আলুখিনি দিম। আলুখিনি বইল কৰি ল'ম। আগত অকণমান নিমখ দিব লাগিব ইয়াতে। মাছ ফ্ৰাই কৰিম। এইটো হ'ল মাগুৰ মাছ। এতিয়া আমি মাছ ফ্ৰাই কৰিম। আমি চব্জিবোৰ কাটি ল'ম। গোটেইখিনি একেবাৰে কাটি পিনে এইখিনিৰ লগত মাছটো বনাম, আৰু আলুটো আছে, আলুটোৰ লগত মিক্স কৰি পিনে মাছটো বনাম। এতিয়া আমি এইখিনি ভাজি ল'ম ধুনীয়াকৈ। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। তেনেকৈ পিঁয়াজ জলকীয়া দি কিনে এতিয়া পিঁয়াজখিনি ভজাৰ পিছত আমি বিলাহীখিনি দি দিম। তেনেকৈ এতিয়া আমি এইখিনি অকণমান ফ্ৰাই কৰি ল'ম। অকণমান ফ্ৰাই কৰি ল'ম। এতিয়া আমি নিমখ দিম। নিমখ দি কিনে লাৰি দিম। এতিয়া অকণমান ফ্ৰাই হ'ব। তাৰপিছত যিখিনি পাত আছিলে সেইখিনি পাতখিনি দি দিম। এতিয়া এইটো অকণমান ফ্ৰাই হোৱাৰ পিছত এনেকৈ ফ্ৰাই কৰিব লাগিব অকণমান। এতিয়া আমি হালধি দিম। অকণমান লাৰি কৰি এতিয়া আমি অকণমান ৰেড চিলি দিম ইয়াতে। অকণমান এনেকৈ ফ্ৰাই কৰিব লাগিব। এতিয়া অকণমান পানী দিম। পানী দি কিনে অকণমান লাৰি দিম। এতিয়া আমি যিখিনি আলু বইল কৰিছিলোঁ সেই আলুখিনি দি দিম। এতিয়া দি দিম ইয়াতে। যিটো মাছ ফ্ৰাই কৰিছিলোঁ আমি, অকণমান লাৰি দিয়াৰ পিছত এতিয়া আমি পানী দি দিম অকণমান। বস্তুটো গোটেইখিনি বইল হ'বৰ কাৰণে এতিয়া আমি পানী দি দিম। কিছু টাইমৰ কাৰণে আমি অকণমান বস্তুটো ঢাকি দিম। এতিয়া আমি আলুখিনি ভাঙি দিম। ইয়াত যিখিনি আলু দিয়া আছিলে সেইখিনি এতিয়ালৈকে
বইল হৈ গ'ল। এতিয়া এই আলুখিনি আমি ভাঙি দিম ধুনীয়াকৈ। আলুখিনি ভঙাৰ পিছত আমি অকণমান এনেকৈ পানীখিনি এতিয়া অকণমান আলুখিনি ভাঙি দিয়াৰ পিছত অকণমান বইল কৰিব লাগিব, অকণমান পানীটো শুকাব লাগিব, তাৰপিছত আমাৰ চব্জি ৰেডি হৈ যাব। আমাৰ এইটো আঞ্জাটো হৈ গ'ল, চাওক আপোনালোকে হৈ গ'ল। এতিয়া আমি আঞ্জাটো নমাম। এতিয়া আমি এইটো মছলা পাতটো আমি ওপৰত অকণমান কাটি দিম, কেঁচা কেঁচা পাতটো। তেতিয়া আপোনাৰ যোনটো চেণ্টটো মানে আঞ্জাৰ চেণ্টটো থাকিব, সেইটো ৰৈ যাব। যোনটো পাতৰ চেণ্টটো আছে সেইটো আঞ্জাৰ লগত মিলি যাব, তাৰ কাৰণে আমি এইটো মছলা পাত দিলোঁ। থেংক ইউ সকলোকে আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু সকলোৱে যাতে আমাৰ ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰে তাৰে কামনাৰে থেংক ইউ।